গোৱাৰ মিৰামাৰ বিচত এইদৰে ফুৰি থাকোঁতে বহুত কথা ভাবি আছিলোঁ। ঘৰৰ চিন্তা আছিল, ঘৰখন এৰি থৈ গৈছোঁ, কেনেকৈ আছে। তাতে কাইলৈ মোৰ টেবুল টেনিছ, আজি বিগত 4 বছৰ মই টেবুল টেনিছ চোৱাই নাই, প্ৰেক্টিছ কৰাটো দূৰৰে কথা। গতিকে কি হ'ব, আৰু এটা পদকৰ আশাত দৌৰি আছোঁ। যিহেতু ৰিলেত পোৱা পদকটো মোৰ কাৰণে সম্পূৰ্ণ সন্তোষজনক নহয়। আৰু এই বিচত যোৱাৰ আগমুহূৰ্তত যেতিয়া ভাত খাইছিলোঁ, মোৰ আগৰ ব্লকত দেখুৱাইছিলোঁ, মই মাৰজান বাইদেউ আৰু বৰগোহাঁই ছাৰে ভাত খাওঁতে মোৰ এটা ফোন কল গৈছিল যোৰহাটৰ পৰা, যিটোৱে আৰু মোক বহুত চিন্তান্বিত কৰি তুলিছিল। খুব শুভ সংকেত নাছিল। গতিকে বিভিন্ন চিন্তাই একদম ঘেৰি আছিল। তথাপিতো নিজকে ৰিলেক্স ফিল কৰিবলৈ অলপ বিচত খোজকাঢ়িলোঁ। যিহেতু আমাৰ যিখন বোট সেইখন আহি পোৱা নাই, ইয়াত ইমান মানুহ নাহে এইখন বিচত, মাথো ডলফিন চাবলৈ বা সাগৰৰ মাজত যাবলৈ বা লাইট হাউচবোৰ চাবৰ কাৰণেহে ইয়াত আহে। গতিকে মই নিজকে আৰু সহজ কৰিবৰ বাবে অলপ অকলে ফুৰিলোঁ। মোৰ লগত যোৱা বৰগোহাঁই ছাৰক ৰেকৰ্ডিং কৰিবলৈ দিলোঁ। তেখেত ইমান এক্সপাৰ্ট নহয়। গতিকে যিয়ে নহওক বাৰু, এইখিনি ৰেকৰ্ড কৰি দিয়াৰ বাবে যথেষ্ট ধন্যবাদ। আমি ইয়াত প্ৰায় 3-4 ঘণ্টামান সময় অতিবাহিত কৰিলোঁ। খুবেই ভাল লাগিল। গতিকে চাই থাকক আগৰ ব্লগবোৰ। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, মোক উৎসাহিত কৰিব। আচলতে একদম মুক্ত বিহগৰ দৰে নীল আকাশৰ তলত ঘূৰি আছোঁ। কিমান যে বাধ্যবাধকতা আছিল মোৰ, বান্ধোন কিমান আছিল। ইচ্ছা অনুযায়ী মই মানুহক মাতিব নোৱাৰিছিলোঁ, ইচ্ছা অনুযায়ী মই একো কাম কৰিব নোৱাৰিছিলোঁ, খোলা মনে ক'তো যাব নোৱাৰিছিলোঁ, কাৰোবাৰ লগত কথা পাতিব নোৱাৰিছিলোঁ। এটা হিটলাৰী শাসন। কিন্তু ফাইনেলি একো নহ'ল। আচলতে অবাবত কিছুমান সময় মই নষ্ট কৰিছিলোঁ আৰু তাক আজি মই উপলব্ধি কৰিছোঁ। এতিয়া সেয়েহে যিমান পাৰোঁ জীৱনটো উপভোগ কৰিছোঁ। ডলফিন চাবলৈ আহি আছে। কি মজা, চাই কেনেকুৱা ভাল লাগে ন, একদম ডাঙৰ ডলফিন। চালে চাগে আপোনালোকক মই দেখুৱাম ভিডিঅ'টো। খুব ঠেলা আছে, অথনিৰ পৰা ডলফিন দেখা নাই, এতিয়া সাগৰৰ মাজত ডলফিন চাব দেই। যদি আপোনালোকক দেখুৱাব পাৰোঁ, আপোনাকতো দেখুৱাইছিলোঁ, কিন্তু তাৰপিছত এবাৰ চাব। এইয়া একদম সাগৰৰ মাজত জাহাজত দেখিছেনে? এইটো একদম ওচৰতে আছে, মই দেখুৱাম বাৰু। इधर पहचान है। अरे आ गया, इधर है, ये है। निकल गया, इधर ही है ना। अरे भाई निकलो रे, कहाँ घुस गया? अबे निकला था ना। वो दो है, तीन है। देखिए ना डॉल्फिन। जाने का जरूरत नहीं, बगल में ही था।
এই ডলফিন এইখিনিতে আছে এইটো দেখিলে দেখিলে আছে তিনিটা চাৰিটা ওলাই আছে এইয়া দেখিছে 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 দেখিছেনে ডলফিন খুব পোহৰ কাৰণে দেখুৱাব পৰা নাই ভালকৈ চাই থাকক চাই থাকক এইটো দেখিলে দেখিলে কিমান ডাঙৰ ডাঙৰ দেখিছে নাই দেখিব এইটো মাৰ্গাঁও বাছ ষ্টেণ্ড হয় মই য'ত আছোঁ তাৰ পৰা প্ৰায় আপোনাৰ 70 কিলোমিটাৰমান দূৰ ইয়াৰ ইনডোৰ ষ্টেডিয়ামতে আমাৰ টেবুল টেনিছ চুইমিং ভলীবল এইবোৰ ইয়াতে হৈ আছে গতিকে বাছত আহি নামিলোঁ নামি এতিয়া খোজকাঢ়ি গ'লে ষ্টেডিয়াম পাম ভৰি কাটি গৈছে গম পাই নাই উপায় নাই যে খেলিম বুলি আহি আছোঁ আৰু কৈ দিছোঁ বাহিৰলৈ আহিলে অলপ ভাষাত জ্ঞান থাকিব লাগে আৰু নিজে কনফিডেণ্ট থাকিব লাগে তেতিয়া আপুনি আলাসতে সকলো কাম কৰিব পাৰি ভয় তেনেকৈ থাকিলে হয় নহয় আচলতে সেইখিনি অভিজ্ঞতা থকাৰ কাৰণে মোৰ ইমান বিপদত মই নাই মনত তেতিয়া ইনডোৰ ষ্টেডিয়াম গৈ আছোঁ আৰু আৰ্চাৰী প্লেয়াৰ হয় আৰ্চাৰী আপোনাৰ এতিয়া ষ্টাৰ্ট হ'ব চাওক দেখিছেনে Kerala highest number of players are coming. এইটো চুইমিং পুলতে চুইমিং হৈ আছিল আমাৰ যোৰহাটৰ ৰঞ্জিতা বাইদেৱে ইয়াতে 3টা নে 4টা গ'ল পাইছে মোৰ খেলৰ আগতে অকণমান ৰিলেক্স হৈ চাই ল'লোঁ এইটো দেখিছে দ্য স্পৰ্টছ অথৰিটি অফ গোৱা মাল্টিপাৰ্পাছ হল ফটোদা গোৱা এইটো এটা ইনডোৰ ষ্টেডিয়াম হয় আৰু ইয়াতে মই আজি সোণৰ পদক লাভ কৰিলোঁ মোৰ কাৰণে কিমানটা মই নিজেই গৌৰৱান্বিত কাৰণ সোণৰ পদক ৰাষ্ট্ৰীয় ক্ৰীড়াত পোৱাটো ইমান সহজ খাদ্য নহয় হয় নহয় বাৰু ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণৰ পদক পোৱাটো ইমান সহজ খাদ্য নহয় গম পায়নে কিমান নিয়াৰ এবাউট 9,000 more than 9,000 players are here in this national games no among these people among these players among these participants I won the gold medal the happiest moment in my life you know for which I was running behind no I need a goal especially in national games and finally I got it here in Goa sorry I hope you can feel it no বিৰাট কষ্ট বহুত কষ্ট কৰিবলগীয়া হৈছে টেবুল টেনিছ মোৰ প্ৰেক্টিছ নাই কিন্তু মই আশা এৰা নাই যে সোণৰ পদক এটা মই কেনেবাকৈ যদি নিব পাৰোঁ
ৰাজ্যৰ কাৰণে নিব পাৰোঁ মোৰ কাৰণে এটা খুব আনন্দৰ বিষয় হ'ব। যিহেতু ইয়াত এনেকুৱা কিছুমান খেলুৱৈ আহে যিসকলে আনক উৎসাহ দিয়ে, তেওঁলোকে আনৰ ভাল হোৱাটো দেখিব নোৱাৰে, আনে আগবঢ়াটো দেখিব নোৱাৰে। জাষ্ট somehow they want to put down other players, no? So this is the best gift ever for those players. মই বয়স ফাঁকি দি খেলা নাই, মই মোৰ নিজৰ বয়সত নিজৰ গ্ৰুপত কষ্ট কৰি ক'ৰবাত যদি 2টা প্লেয়াৰ আছে বুলি কৈ তাত খেলাগৈ নাই। মোৰ গ্ৰুপত হায়েষ্ট নাম্বাৰ প্লেয়াৰ্ছ are there in my age group, even in 100 meters or other events. 50+ more players are there. কিন্তু মই হাৰ মানা নাই ন। মোৰ শৰীৰে যিমান পাৰে মই তাতে কষ্ট কৰিছোঁ। মই গৈ 60ত খেলাগৈ নাই বা 65ত খেলা নাই। অন্যায় কৰি বয়স ফাঁকি দি আনক বুৰ্বক বনাই মই পদকৰ পিছত দৌৰি থকা নাই। যিমান পাৰোঁ নিজৰ দৃঢ়তাৰে আত্মবিশ্বাসেৰে মই পদক জয় কৰিছোঁ। যি পাইছোঁ মই তাতে সন্তোষ। ৰাতিপুৱাৰ পৰা ইয়াত অপেক্ষাত আছোঁ যে কেনেকৈ মই পদক লাভ কৰিব পাৰোঁ। চুইমিং যিহেতু মই একেবাৰে প্ৰেক্টিছ নাই, আজি বিগত 5 বছৰমান 5 কি 4 বছৰ চুইমিং পুলত মই নমাই নাই। গতিকে হঠাতে খেলিব নোৱাৰি, যিহেতু মোৰ অলপ প্ৰব্লেম আছে আৰু সেইটো মানুহৰ আগত বেয়াও হয় বহু ক্ষেত্ৰত। তাৰপিছত ইয়াত পৰি থাকিলে চাওঁতা মানুহ নাই, কাৰণ মোৰ লগৰ পাৰ্টনাৰ এজন যাবগৈ। গতিকে বহুত কথা ভাবিবলগীয়া হৈছে আৰু ভাবি অহা হয় যিটো, প্লেন কৰি অহা হয় যিটো, হঠাতে প্লেনবোৰ যেতিয়া সলনি হৈ যায় তেতিয়া খুবেই আমি আহুকাল বা বিপদত পৰোঁ ন। গতিকে মোৰ ক্ষেত্ৰতো তেনেকুৱা এটা অৱস্থা হ'ল, কিন্তু মই somehow I control myself। আৰু তাতে মানসিক অশান্তিবোৰ ইয়াতো লগ এৰা নাই। কিবা কিবি খবৰ কিছুমান আহি থাকে। কিছুমান মানুহে আচলতে নাজানে যে বাহিৰত মানুহ এজন থাকিলে তেওঁক কিছুমান খবৰ দিব লাগে নে নালাগে, বা তেওঁৰ লগত কথা পাতিব কেনেকুৱা লাগে। এখন ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু তাতে মানে নিজৰ প্ৰদেশত নহয় বাহিৰৰ ৰাজ্যত, গতিকে বিভিন্ন সমস্যাৰ হঠাতে আমি সন্মুখীন হ'বলগীয়া হয়, যিবোৰ উই আৰ নট প্ৰিপেয়াৰ্ড ফৰ দেম। কিন্তু তেনেকুৱা অৱস্থাত যদি কিছুমান মানসিক অশান্তি নি টাইম পাই থকা হয়, তেতিয়াহ'লে কেনেকুৱা অৱস্থা হয় কওকচোন। মই য'ত খেলিবলৈ আহিছোঁ সেইখন প্ৰায় ডিব্ৰুগড়তকৈ দূৰ। কেৰেলাখিনি আপুনি কোনটো ইভেণ্টত নাই, প্ৰতিটো ইভেণ্টততো আছেই। আৰু সিহঁতে ইমান মানে একতা, আমাৰবোৰৰ নিচিনা নহয়। আমাৰবোৰে নিজে মেডেলটো পাবলৈহে চায়, সিহঁতৰ প্লেয়াৰ্ছবোৰৰ কাৰণে একদম পাগলৰ দৰে লাগি থাকে। মই ৰাতিপুৱাৰ পৰা দেখিছোঁ টেবুল টেনিছৰ ওচৰত মই বহিয়ে লৈছোঁ যাতে কোনেও একো গণ্ডগোল কৰিব নোৱাৰে। মই নিজে ফাইট কৰিছোঁ। মোৰ টিম মেনেজাৰক মই ফোন কৰিছিলোঁ অহাৰ আগমুহূৰ্তত 4 মাহ আগত। তেখেতে ক'লে নাই 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 নাম দিলে হৈ গ'ল, এতিয়া নাম দিব নোৱাৰি, তেনেকুৱা ধৰণৰ। আচলতে মোৰ ছুটিটো কনফাৰ্ম নাছিল, অকণো হেল্প কৰা নাই। মই নিজাববীয়া প্ৰচেষ্টাত, গতিকে ক্ৰেডিট গ'জ টু মিন্স মাইছেল্ফ অনলি, নট টু এনি আদাৰ পাৰ্চন। মই নিজে ৰাতিপুৱাৰ পৰা লাগি আছোঁ। কেৰেলাৰ যিজন টিম মেনেজাৰ তেওঁক ৰিকুৱেষ্ট কৰিছোঁ, মোৰ নামটো আছিলে, মোৰ নামটো দিব লাগে, এনেকৈ কৈ চামহাও মই মোৰ নামটো তাত এড কৰিলোঁ। তাৰপিছত মিক্স ডাবলছত দিবলৈ এতিয়া দিগদাৰ। যিগৰাকী বাইদেউক মই পাৰ্টনাৰ হিচাপে ল'ব বিচাৰিছোঁ, বাইদেউগৰাকীৰ নাম টেবুল টেনিছত নায়েই আৰু সিহঁতে এড নকৰে। তালৈ ফোন কৰিছোঁ, তালৈ ফোন কৰিছোঁ, ফাইনেলি তেওঁৰ নামটো তাত ভৰালোঁ আৰু শেষত আমি ফাইনেল পালোঁ। ফাইনেলত বাইদেউ খালী কৈছে যে আপুনি কিবা প্ৰকাৰে বলটো পাৰ কৰিব বাইদেউ, বাকীখিনি মই যি কৰিম কৰিব পাৰোঁ। আৰু ফাইনেলি আমি এজন মহিলা, তেওঁ ডক্টৰ গ্ৰেচি সিং ফ্ৰম মধ্যপ্ৰদেশ, আৰু এজন তেলেংগানাৰ চাম ৰেড্ডি, সিহঁতৰ আমাৰ এগেইনষ্টত যি আছে, যি আমাৰ লগত হাৰিলে, আমি সোণৰ পদক লাভ কৰিলোঁ। আমি এটা গেম হাৰিছিলোঁ আচলতে তেওঁলোকে আমাৰ স্ক'ৰিংটো ভুলকৈ কৰিছিলে। ইয়াত সেইবোৰো আপুনি সাৱধান, মানে গণ্ডগোল কৰে আৰু সেইবোৰ থাকে, চবতে থাকে ন, আমাৰ ইণ্ডিয়াত এনেকুৱাবোৰ খুবেই চলে। কিন্তু নাই, মই একদম নিজে পইণ্টছ হিচাপ কৰিবলৈ ধৰিলোঁ। লাষ্টত আৰু একদম যেতিয়াহে ফাইনেল পইণ্ট আমি কণ্টিনিউৱাছলি 4টা, বাইদেউক কৈছোঁ বাইদেউ যেনে তেনে ধৈৰ্য ধৰক, বল পাৰ কৰিব ডিচাইডিং গেমছ নেখেলোঁ আৰু, মানে এই 4 নম্বৰ গেমটোত আমি সমাপ্ত কৰিম। তাৰ পৰা মোক আৰু কোনে পায়। আপোনালোকে ভাবিব নোৱাৰে এটা সোণৰ পদক লাভ কৰা য'ত ইমানখিনি প্লেয়াৰ, সেই অনুভূতিটো এজন খেলুৱৈৰ বাহিৰে আচলতে কোনো অনুভৱ কৰিবই নোৱাৰে। ঠিক আছে, পদকটো লৈ আপোনালোকক দেখুৱাই আছোঁ।
And runners up, Dr. Grace. So thank you, Patoda, for giving me this beautiful gift that I was waiting for. Okay, thanks for everything that you provide for us, and your hospitality, your love, your affection, for everything. Especially for this gold medal, you know. Yeah, thank you, Dr. Finos, for doing us honors. But This just we are. beautiful gold medal. Okay, thank you. I will just remember this place for honoring me. Thank you.